Good morning, guys. আজি অলপ বানপীড়িত মানে সাহায্যৰ কাৰণে মই ক'ব বিচাৰিছো মানে যে অসমত ইমান বানপানী যে হৈছে বানপানী সাহায্য দিয়া মানুহ নাই আজি অসমত বানপানী সাহায্য দিয়া মানে মানুহ নাই কিয় আজি অসমত ইমান লাখ লাখ কোটি কোটি টকা থকা মানুহ আছে আমাৰতো বাৰু নাই আমি বহুত গৰীব ল'ৰা হয় কিবাকে চলি আছো কিন্তু বহুত টকা পইচা থকা মানুহ আছে এতিয়ালৈকে কোনো মানে বানপানী সাহায্য কৰা মানুহ নাই কিয় বানপানীটো আমাৰ অসম চৰকাৰে এতিয়া কি বিহিত ব্যৱস্থা কৰিছে হেতুৰ বিষয়ে অলপ ৰাইজক জনাই দিলে ভাল হয় আৰু বানপানীটো বানপানীটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে আমাৰ অসম চৰকাৰে কিয় নলয় ৰাষ্ট্ৰীয় সমস্যা হিচাপে হিমন্ত বিশ্বক মই অনুৰোধ কৰিছো ৰাষ্ট্ৰীয় সমস্যা হিচাপে মানে কৰি লওক ৰাষ্ট্ৰীয় সমস্যা হিচাপত আৰু আমাৰ মানে যিখিনি মানে অসমত গাঁও কিছুমানতো বহুত ডুব গৈছে দলং মথাউৰি গোটাই ছিঙিছে ৰেলপথ ছিঙিছে গতিকে এইবিলাক সমস্যাৰ পৰা হিমন্ত বিশ্ব ডাঙৰীয়া আপুনি তো কমসে কম কিবা এটা কওক আমাৰ পাব্লিকখিনিক কিবা এটা আপুনি জনাই দিলে ভাল হয় আমাৰ পাব্লিকখিনি বহুত মানে খঙত আছে বানপীড়িত সাহায্য পোৱা নাই কিমান সৰু সৰু টকা থকা মানুহ আছে গতিকে এতিয়ালৈকে কোনো এজনে মানে সহায় পোৱা নাই বানপানীৰ সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে আপোনালোকে হাতত উঠাই লওক আৰু বিশেষকৈ মই বেলেগ গাঁৱৰ কথা ক'ব নাযাওঁ আমাৰ জালুকবাৰী সমষ্টিৰ বংশৰ শুৱালকুছিৰ ওচৰত নিচেই লাগি থকা গাঁওখন হ'ল বংশৰ সেই বংশৰখনত চাওক আজি পাহাৰ আমাৰ বৰবাৰী পাহাৰত কিমান পাহাৰ পৰ্বত মানে ৰাস্তা ব্লক হৈ গৈছে নালা নৰ্দমা নাই ধৰি গৈছে আজি কোনো এজনে ব্যক্তি মানে মিডিয়া নাহে ইয়াতে আমাৰ ইয়াত কিয় মিডিয়া আজি নিউজ কৰি উঠাই নিদিয়ে আজি জালুকবাৰী সমষ্টি হ'লে যে মিডিয়া নাহে কিয় মিডিয়া মাতিলে সময় নাই বুলি কয় ক'ৰবাত ব্যস্ত থকা বুলি কয় গতিকে তেওঁলোককো মই ধিক্কাৰ জনাইছোঁ মিডিয়াসকলকো তেওঁলোকে নিউজ নকৰে আমাৰ জালুকবাৰী সমষ্টিৰ কিছুমান নিউজ নিদিয়ে তেওঁলোকে গতিকে আমাৰ আমাৰ ৰাস্তা ব্লক হৈছে আজি পাহাৰ খহি কিনে আৰু মানুহৰ ঘৰ দুৱাৰ কিমান মানে ভাঙিছে হিচাপ নাই পাহাৰ খহি গতিকে আপোনালোকেও চাওক অলপ CM ডাঙৰীয়া কাৰণ ময়ো বহুত গৰীব ঘৰৰ ল'ৰা গতিকে ইয়াতে মানে আৰু কি ক'ম আপোনালোকেতো আৰু কিবা উল্টাকৈ ক'লে উল্টাকৈ আপোনালোকে কৰি দিয়ে গতিকে ক'বলৈও নাই আৰু এজন আমাৰ সৰু ভাইটি আহিছে মোৰ ঘৰত বানপীড়িতৰ কাৰণে এইবিলাক চাব আহিছে মোৰ ঘৰত কি অৱস্থা হৈছে মোৰ ৰাস্তাবিলাক কি ব্লক হৈছে আমাৰ অংকুৰ বেজবৰুৱা মোৰ ওচৰৰ পৰাই হয় 1 কিলোমিটাৰ আঁতৰত ঘৰ তেখেতৰ ভাইটিটো আহিছে ভাইটিও অকণমান কিবা ক'ব CM ডাঙৰীয়াক অনুৰোধ কৰিব অনুৰূপ বেজবৰুৱা আমাৰ বানপীড়িত মানে এইবিলাক যে হৈছে আমাৰ ঘৰৰ ওচৰত তুমি আমাৰ CM ডাঙৰীয়া কি ক'বা নমস্কাৰ CM ডাঙৰীয়া আমাৰ ইয়াত এই বানপানীটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ল'ব লাগে আৰু এই বংশতে চাওক আপোনালোকে হাল বাব পৰা নাই বানপানী ধৰে আৰু লেণ্ডমাইন কৰি ৰাস্তাটো ব্লক কৰি থৈ দিছে আৰু আমি তাত স্কুলতো যাব পৰা নাই ইমান পানী বানপীড়িত আমি পোৱা নাই একো তোমালোকৰতো স্কুলো এতিয়া বন্ধ হৈ আছে স্কুলো বন্ধ হৈ আছে বানপানীৰ কাৰণে গতিকে আমাৰ ৰাস্তাবিলাকো ব্লক হৈছে প্লাছ আমাৰ নালা নৰ্দমাটো নাইয়ে বৰবাৰী পাহাৰত নালা নৰ্দমা এতিয়ালৈকে কোনো চৰকাৰে দিয়া নাই এতিয়ালৈকে গতিকে আমাৰ ইয়াত কিমান অসুবিধা হৈছে নালা নৰ্দমা নাই ঘৰ দুৱাৰ বেৰা চেৰা গোটা ভাঙি গৈছে আমি চলিম কেনেকৈ খাম আপোনালোকে ব্যৱস্থা কৰি দিয়ক CM ডাঙৰীয়াক মই 100 বাৰ প্ৰণাম আৰু তেখেতক মই বাৰ বাৰ অনুৰোধ কৰিছোঁ যে তেখেতে আমাৰ বানপীড়িতখিনি সহায় কৰক আৰু বানটো আমাৰ যিবিলাক মানে ঘৰ দুৱাৰ ডুবি গৈছে তেওঁলোককো সহায় কৰক আৰু তেওঁলোকে খাব ল'ব পোৱা নাই গতিকে বানটো আমাৰ ৰাষ্ট্ৰীয় সমস্যা হিচাপে আমাৰ CM ডাঙৰীয়াই কওক আৰু আমাৰ অসমত যিখিনি সমস্যা আছে CM ডাঙৰীয়া গোটেইখিনি সকলো ৰাইজকে মই আপোনাক অনুৰোধ কৰিছোঁ সমস্যাখিনি দূৰ কৰি দিয়ক আপুনি দৰকাৰ হ'লে কোনো কথা নাই পেট্ৰল ডিজেলৰ দাম বাঢ়াই দিয়ক গেছৰ দামো বাঢ়াই দিয়ক কোনো কথা নাই আমাৰ
কিন্তু সমস্যাখিনি সমাধান কৰি দিয়ক। আপোনাৰ যদি জমা ধন নাই, আপুনি গেছৰ দাম, ডিজেলৰ দাম, পেট্ৰলৰ দাম, মিঠাতেলৰ দাম 500 টকা কৰি দিয়ক, একো আপত্তি নাই। আমি গাড়ী নচলাওঁ, আমি চাইকেল চলাম। আপোনালোকৰ মন্ত্ৰী কৈছে যে এখন বাইকত 3জনকৈ উঠক, 3জনকৈ উঠিব দিছে তেলৰ দাম বাঢ়াৰ কাৰণে। গতিকে আমি 3জন নহয় 4জন উঠিম, আৰু দৰকাৰ হ'লে 4জন উঠিব নোৱাৰিলে আমি চাইকেল চলাম। গতিকে আপোনাক বাৰ বাৰ অনুৰোধ, আপুনি এইখিনি সমস্যাৰ পৰা আমাক সমাধান কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ। জয় আই অসম। এইবিলাক চাওক গৰাত হৈছে পাহাৰৰ পৰা, আৰু চাওক এনেকৈ ৰাস্তা ব্লক হৈ গৈছে। এইবিলাক ৰাস্তা যাবৰ কাৰণে ৰাস্তা নাই এতিয়া। এইবিলাক চাওক গোটেই খহি গৈছে পাহাৰ। এতিয়া আৰু বাঁহ চব খহিব, এইচব বাঁহ খহিব, মানে বাঁহ চব অকণমান বাজি আছে। এইচব চাওক এনেদৰে গোটেই খহিছে, ৰাস্তা ব্লক হৈ গৈছে।